थामजिस्नि नं दानस्रि बियाबावबो जोबनानै थांबाय बिटिआर सरकारनि DMIT टेस्ट लानाय हाबाफारिया। बिटिआर सरकारनि सोलोंथाइ बिफाननि जुनिया हाबाफारि बायदि बावैसो सान सिगांनिफ्रायनो बिटिआरनि गुबुन गुबुन बियाब एबा फरायसालिफोराव DMIT टेस्ट लानाय हाबाफारिया सोलिबोबाय थानायखौ नुनो मोनबाय थानाय जादों। थांनाय सानखालिबो उदालगुरि जिल्ला 33 नं दानस्रि बियाबनि सिङाव थानाय काजियामाति गोजौ फरायसालि मिरुआव खमैबो 300-400 फरायसाफोरखौ लानानै DMIT टेस्ट खालामनाय हाबाफारि लानाय जायो। मख'नो गोनांदि बिटिआर सोलोंथाइ बिफाननि एडुकेशन एडभाइजारि कमिटिनि बोसोनगिरि डक्टर RN सिंहाया फोरमायनाय बादिब्ला थाखो 5निफ्राय लानानै थाखो 12निसिम हालागै फरायफुबाय थानाय फरायसा फरायसुलिफोरखौबो बे टेस्टखौ खालामनाय जादों होनना। আজি আমাৰ সপ্তম দিনত ভৰি দিছে। তো আজি আমি ওদালগুৰিৰ ধনশিৰি সমষ্টিত উপস্থিত হৈছোঁ DMIT টেষ্টৰ কাৰণে। ডাৰ্মাট'গ্লিফিক্স মাল্টিপল ইণ্টেলিজেন্স টেষ্ট, যিটো টেষ্টৰ দ্বাৰা ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি জানিব পাৰিম, কম্পিউটাৰত আহি যায়। তো এই টেষ্টটো গোটেই BTADত আমাৰ কণ্টিনিউ চলি থাকিব। তো ইতিমধ্যে আমি যোৱাকালি আমি কৰিলোঁ, কোনখিনিত কৰিলোঁ আমি যোৱাকালি? হৰিচিঙা ভৈৰৱকুণ্ড খতম কৰি আজি আমি ইয়াত আহি পালোঁ। আজি এই সমষ্টিত আজি আমাৰ কাজিয়ামাটি হায়াৰ ছেকেণ্ডাৰী স্কুলত ৰাতিপুৱাৰ পৰা ভিৰ হৈছে, কিন্তু আজি দেওবাৰৰ কাৰণে অলপমান কমিছে। 400+ হৈছে না, 450 মান হ'ব, 450 মান হৈছে। তো আমি কোনোবা যদি অহা নাই, কোনোবা যদি গমে পোৱা নাই, হয়তো নাভাবিব যে এওঁলোক বাদ পৰিব, আমি গোটেই কাভাৰ আপ কৰিম। সেই হিচাপে আমাৰ টোটেল BTADত হ'ব 7,39,301 না 103 এই নাম্বাৰ অফ ষ্টুডেণ্টছ ক্লাছ 5ৰ পৰা হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰলৈ। এই ষ্টুডেণ্টছৰ গোটেইকেইটাৰ DMIT টেষ্ট কৰা হ'ব আৰু ৰিপৰ্টৰ ওপৰত যিটো ৰিপৰ্ট আহিব, সেই ৰিপৰ্টটো আমি স্কুল খুলিলেই আমি প্ৰভাইড কৰিম আৰু যিজনে আগত আহিব তেওঁ ৰিপৰ্টটো সোনকালে হ'ব। তো এই ৰিপৰ্টবিলাক পোৱাৰ পিছত গাৰ্জিয়ানৰ লগত আমাৰ চেলে ডিছকাশ্যন কৰিব আৰু এওঁলোকৰ ফিউচাৰ প্লেন কি হ'ব আমাৰ চৰকাৰে এইটো সাহায্য কৰিব, সহায় সহযোগিতা আগবঢ়াব। তো ইয়াৰ লগে লগে আমি বিচাৰিছোঁ অহা 15 আগষ্টৰ আগত যিটো গ্ৰুপ ইঞ্চুৰেঞ্চৰ কথা ক'লোঁ 5 লাখ টকীয়া, এইটো হ'ল টোটেল 54,541 এই নাম্বাৰ অফ ষ্টুডেণ্টছ গোটেই BTADত আছে। এইকেইটাৰ 5 লাখ টকীয়া যিটো গ্ৰুপ ইঞ্চুৰেঞ্চ আমি বড়োলেণ্ড ইউনিভাৰ্চিটিত চেণ্ট্ৰেলি পাতিম। তাতে আমাৰ মাননীয় প্ৰমোদ বড়ো চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব আৰু সেই ষ্টুডেণ্টত সেই প্ৰগ্ৰামত আমি গোটেইকেইটা ষ্টুডেণ্টক আমি ইনভাইট কৰিম, যাতে তেওঁলোকৰ নিজৰ যিটো ইঞ্চুৰেঞ্চ কপিটো ল'ব পাৰে। এইখিনি হৈছে আমাৰ মেইন এজেণ্ডা। ইয়াৰ লগে লগে আমি দেখা পাইছোঁ যোৱা 5 বছৰত আমাৰ 2 বছৰতো কৰোণাই খাই দিলে। তো তাৰপিছত থাকিল 3 বছৰ। 3 বছৰৰ ছেপ্টেম্বৰ মাহতে গৈ পূৰা হ'ব। এই সময়ছোৱাত আমি চিন্তা কৰিছোঁ যি হাৰে ডেভেলপমেণ্ট হৈছে শিক্ষাৰ সম্পৰ্কে, অকল বিল্ডিং আৰু বাউণ্ডাৰী বনালে সেইটো ডেভেলপমেণ্ট নহয়। ইয়াৰ লগে লগে গুণগত মান উন্নয়ন যিটো আমাৰ পৰিৱৰ্তন হৈছে, যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ শিক্ষিত সমাজ যিবিলাক এডুকেশ্যনিষ্ট BTADৰ চবেই বুজি পাইছে। সেইকাৰণে আমি সকলোৱে তেওঁৰ ওচৰত তেওঁৰ সমৰ্থন জনাইছোঁ আৰু তেওঁৰ লগত আমি কাম কৰিম বুলি ওলাইছোঁ। তো আমি দেখিলোঁ যে এই য'ত আমাৰ অসমত আলফা সমস্যা আজিলৈ সমাধান কৰিবই পৰাই নাই, এতিয়ালৈ সমস্যাটো চলি আছে। কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ NDFB যি সংস্থা, যি NDFB উগ্ৰপন্থী সংগঠন আলফাতকৈ 3 গুণে ডেঞ্জাৰাছ, সেই উগ্ৰপন্থী সংগঠনৰ বুজাই তেওঁলোকক আজি যে BTADত শান্তি প্ৰতিষ্ঠা কৰাইছে। সেইকাৰণে আজি আমি য'ধে মধে ৰাতি 12টা-1টা যেতিয়ালৈ আমি যাব পাৰোঁ, কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। সেই শান্তি প্ৰতিষ্ঠা কৰা মানুহজনক মই মহান মানৱ নেতা বুলি ক'ম, মহান নেতা বুলি ক'ম। গতিকে মই ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰিছোঁ তেওঁ দীৰ্ঘজীৱী হওক। আৰু মই যোৱাকালিও কৈছিলোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2033ত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আমি যেতিয়া ৰবীন্দ্ৰ ভৱনত গুৱাহাটীত মিটিং কৰিছিলোঁ, আমি কটন কলেজৰ হোষ্টেলৰ পৰা মই তেওঁক গম পাওঁ আৰু মোক সিন্হাদা বুলিও কয়, আমাৰ বহুত পুৰণি চিনাকি। তেখেতক কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী কিয় নহয়? এই সিন্হাদা বেয়া পাব, এনেকুৱা নক'ব বুলি মই কৈছোঁ, কিয় নহ'ব বুলি ক'লোৱে আৰু
পিছত দেখা পালোঁ তেওঁৱে অসমৰ মুখ্যমন্ত্ৰী হৈ গ'ল। গতিকে মই আজি ক'লোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব তেওঁ 2033-ত, কাৰণ তেওঁ আমাৰ যথেষ্ট বড়োলেণ্ড এৰিয়াত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় সহযোগিতা আগবঢ়াইছে। বিশেষকৈ জনজাতি মানুহসকলৰ তেওঁ মই বন্ধু বুলি গণ্য কৰোঁ। তেওঁ মাজে মাজে আমাৰ বিটেৰিত আহি থাকে। ইয়াত কিন্তু তেওঁ ৰাজনীতিৰ কাৰণে নাহে, আৰু মই ভাবোঁ ভৱিষ্যতেও নাহিব তেওঁ ৰাজনীতিৰ কাৰণে। তেওঁ আহে ইয়াৰ উন্নয়ন, অফিচাৰবিলাকে টাইমলি কাম কৰিছে নে নাই সেইখিনি চাবলৈহে আহে। গতিকে মই তেওঁকো ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ, তেওঁকো যাতে ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, আমাৰ ভাৰতবৰ্ষ, অসম তথা বিটিআইডিৰ উন্নতি সাধন কৰক, এইখিনি মই কামনা কৰিছোঁ। আৰু আপোনালোকৰ এই প্ৰজেক্টৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগতভাৱে কি লাভ পাব? ছাত্ৰী ছাত্ৰীসকলে ব্যক্তিগত লাভালাভটো কেনেকৈ হ'ব মই এইটো ক'ব বিচাৰিছোঁ যে টেষ্ট কৰাৰ পিছত আমাৰ ইয়াতে যে 100% যে একুৰেট হ'ব সেইটো নহয়, তাত 95% যিটো আহে 95%টোৱেই কাৰেক্ট। কাৰণ এই ছিষ্টেমটো ইংলেণ্ড আৰু আমেৰিকাত চলি আছে এতিয়াও। কাৰণ ল'ৰা ছোৱালী এটা ভৱিষ্যতত কি লাইনত পঢ়িব তেওঁ কাউন্সেলিং কৰাটো এই মেচিনৰ যিটো ৰিপৰ্ট আহিব তাৰ ওপৰত বেছ কৰিব। ৰিপৰ্টে ক'ব যে তেওঁ ডক্টৰ পঢ়িলে ভাল হ'ব, এই ৰিপৰ্টে ক'ব তেওঁ ইঞ্জিনিয়াৰিং পঢ়িলে ভাল হ'ব। যদি ৰিপৰ্টত কিবা যদি বেয়া ৰিপৰ্টো আহে যে ভৱিষ্যতে যিটো মানুহ নহ'ব, তেতিয়া আমি কাউন্সেলিং কৰাম, আৰু এইটো পৰিৱৰ্তনৰ সুযোগটো আছে। আৰু এইটো কম্পিউটাৰাইজ টেষ্ট হৈ আছে, DMIT মেচিন আছে, কম্পিউটাৰাইজ টেষ্ট হৈ আছে, কম্পিউটাৰ ৰিজাল্টেই আহিব, ৰিপৰ্ট আহিব, ফিংগাৰ প্ৰিণ্টছ লৈ পেলাই। ৰিপৰ্টটো আমাৰ কিমান দিনত আহিব? 1 মান্থ। তো গতিকে স্কুল খুলিলে আমি ৰিপৰ্টবিলাক ছাবমিট কৰি দিম, আৰু গাৰ্জিয়ানে পোৱাকৈ। ক্লাছ 5ৰ পৰা হায়াৰ ছেকেণ্ডাৰীলৈ, হায়াৰ ছেকেণ্ডাৰী 12লৈ, ডিগ্ৰীৰ পঢ়াৰ পিছতো তেওঁলোকৰ হেৰি হৈ থাকে, লাইনটো ঠিক হৈ যায়। গতিকে এতিয়া হায়াৰ ছেকেণ্ডাৰীলৈ যিটো টাৰ্গেট, ফিউচাৰ জেনেৰেশ্যনটো কি কৰিব নাজানি পেলাই কোনোবা এটা মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পালে, লেটাৰ এটা পালে, সেই জবৰদস্তি তাৰ মাক দেউতাকে ছায়েন্সত দি দিয়ে, কিন্তু ছায়েন্সৰ ষ্টুডেণ্ট নহয়। গতিকে এইখিনি হেৰি জানিব পাৰিব আৰু এই টেষ্টৰ মাধ্যমে মই কোন লাইনত পঢ়িলে ভাল হ'ব। সমষ্টি ৱাইজ মানে আমি ইনিচিয়েলি টাইম নোহোৱাৰ কাৰণে এইটো আমাৰ আগৰ পৰাই কৰিব লাগিছিল। গতিকে আমিও তেতিয়া উই আৰ এট দ্য ভাৰ্চ অফ ৰিটায়াৰমেণ্ট, গতিকে আমিও ফ্ৰী নাছিলোঁ। আমি ছাৰক কৈছিলোঁ যে অতি সোনকালে কৰোঁ। তো ইতিমধ্যে আমাৰ বেছি দিন লগা নাই, অৱশ্যে আমি 2 মাহমান হ'ল আমি আৰম্ভ কৰিছোঁ। তো আমি সমষ্টি ৱাইজটো তাৰমানে এনেকুৱাই ধৰিছোঁ, গোটেই মানুহে জনজাগৰণ এটা সৃষ্টি কৰিব লাগে। কিন্তু আমি এতিয়া নেক্সট ফেজত আমি স্কুল ৱাইজ যাম, কোনো এটা ষ্টুডেণ্ট বাদ নপৰে। হয়, তাৰমানে আমি বিচাৰিছিলোঁ সোনকালে আগষ্ট ছেপ্টেম্বৰৰ আগতে শেষ কৰিম, ৰিপৰ্টটো কালেকশ্যন কৰিম। কিন্তু মোৰ বন্ধত যি সঁহাৰি দিছে যথেষ্ট ধন্যবাদ, আমাৰ মানুহখিনিক বহুত ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আপুনি চিফ মিনিষ্টাৰক প্ৰাইম মিনিষ্টাৰ হোৱাৰ কথাটো আপুনি কোনটো ফিল্ডত কৰে? কাৰণ মাননীয় মুখ্যমন্ত্ৰী তেওঁ বহুত কৰ্মযোগী, কৰ্মশ্ৰী তেওঁ। আমি ভৱিষ্যতত এনেকুৱা মুখ্যমন্ত্ৰী পাম না নাপাম, আগতেও পোৱা নাই। তেওঁ যিটো কথা কয় সেইটো কাম কৰে। তেওঁ কিছুমানে হয়তো বেয়া পাব পাৰে, কাৰণ খং উঠে বুলি, বাহিৰততো ক'ব নোৱাৰে, ভিতৰে ভিতৰে বেয়া পায়, কিন্তু বাহিৰত ক'ব নোৱাৰে। কিন্তু তেওঁ যিটো কৰ্মঠ, যিটো কাম কৰে, ডেভেলপমেণ্টৰ কাম কৰে, যিকোনো কাম কৰে, সেইটো আৰু কোনেও ভাৰতবৰ্ষত মই দেখা নাই এনেকুৱা মুখ্যমন্ত্ৰী। আৰু সেইকাৰণে মই ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰিছোঁ তেওঁ 2033-ত, কাৰণ নৰেন্দ্ৰ মোদীৰ পিছত হয়তো নীতিন গাডকাৰী হ'ব। নীতিন গাডকাৰীৰ পিছততো আৰু ভাল মানুহ তেওঁলোকৰ পাৰ্টিত নাই, এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাহিৰে মই দেখা নাপাওঁ। প্ৰধানমন্ত্ৰী নাই, তেওঁ এতিয়া ৰাজনীতিত এতিয়াহে সোমাইছে, ইমান দিনতো ষ্টুডেণ্ট ৰাজনীতি কৰিছিলে, গতিকে তেওঁৰ বাকী আছে। চিফ মিনিষ্টাৰ হোৱাৰতো যোগ্যতাটো আছে, তেওঁতো এতিয়া কণ্টিনিউ আৰু 15 বছৰমান থাকিব আমাৰ বিটিআইডিত। কাৰণ বিটিআইডি যেতিয়ালৈকে উন্নতি খতম হোৱা নাই, তেওঁ যিটো মিছন লৈছে এইটো খতম নোহোৱালৈকে আমি যাব নিদিওঁ। তেওঁ ইয়াতে চিফ হৈ থাকিবই লাগিব, আৰু মিনিমাম 10 বছৰ, সেইটো আমি বিচাৰিছোঁ। আৰু